Hello viewers, কেনে আছে আপোনালোক? আজি এটা নতুন খণ্ডলৈ মই শ্যামলিময় আপোনালোকক স্বাগতম জনাইছো। আজি আমি এটা গুৰুত্বপূৰ্ণ ট্ৰেডৰ বিষয়ে কথা পাতিম। সেইটো হৈছে MMV অৰ্থাৎ মেকানিক মটৰ ভেহিকল ট্ৰেড। এই MMV ট্ৰেডটো অটোমোবাইল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। সেয়েহে বহুতে ইয়াক অটোমোবাইল ট্ৰেড বুলিও কয়। ITI মেকানিক মটৰ ভেহিকল বা ITI অটোমোবাইল ট্ৰেড হৈছে সম্পূৰ্ণভাৱে যান-বাহন সম্পৰ্কীয় এটা পাঠ্যক্ৰম। এই ট্ৰেড অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে সাৰ্ভিসিং, ৰিপেয়াৰিং এণ্ড অভাৰহলিঙৰ জ্ঞান লাভ কৰে। অটোমোবাইল ট্ৰেডত বিভিন্ন ধৰণৰ যেনে 2 হুইলাৰ, 4 হুইলাৰ গাড়ীৰ ৰিপেয়াৰিং, ট্ৰেইনিং আদি দিয়া যায়। এখন গাড়ীৰ লাক্সাৰি পাৰ্টছ যেনে AC, মিউজিক সিস্টেম আদিৰ সাৰ্ভিসিং বা ৰিপেয়াৰিং আদিৰো টেকনিক্যাল নলেজ এই ট্ৰেডত দিয়া যায়। এই ট্ৰেডৰ বাবে নিম্নতম অৰ্হতা হৈছে 10th পাছ, য'ত সায়েন্স আৰু মেথছ সাবজেক্ট দুটা থকাটো বাধ্যতামূলক। অটোমোবাইল ট্ৰেড পাঠ্যক্ৰম সাধাৰণতে 2 বছৰীয়া। পৰাপক্ষত এই ট্ৰেড পঢ়িলে কেণ্ডিডেটসকলে হেভি ড্ৰাইভিং লাইসেন্স উলিয়াই ল'ব লাগে, তেতিয়া চাকৰি পোৱাত সুবিধা হয়। অটোমোবাইল ট্ৰেড পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে বহুতো আগশাৰীৰ কোম্পানী যেনে টাটা মটৰ্ছ, হোণ্ডা, হিৰো, ফৰ্ড, মাৰুতি সুজুকি ইত্যাদিত নিয়োজিত হ'ব পাৰে। তদুপৰি তেওঁলোকে নিজাকৈ ৱৰ্কশ্বপ বা সাৰ্ভিস চেণ্টাৰ প্ৰতিষ্ঠা কৰি আত্মনিয়োগৰ পথ বাছি ল'ব পাৰে। গভৰ্ণমেণ্ট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন, অটোমোবাইল মেনুফেকচাৰ আদিতো চাকৰি লাভ কৰিব পাৰে। এইখিনিতে উল্লেখযোগ্য যে চৰকাৰী বিভাগসমূহ বিশেষকৈ সেনা বাহিনীত যি ড্ৰাইভাৰ ভেকেন্সি থাকে তাতে এই ট্ৰেডৰ কেণ্ডিডেটসকলে প্ৰিফাৰেন্স পায়। এতিয়া পাতো আহক সিলেবাস সম্পৰ্কে। ITI অটোমোবাইল ট্ৰেড বা MMVত মূলতে 5খন পেপাৰ থাকে: ট্ৰেড প্ৰেক্টিকেল, ট্ৰেড থিয়ৰী, ৱৰ্কশ্বপ কেলকুলেশ্যন, ইঞ্জিনিয়াৰিং ড্ৰয়িং এণ্ড এমপ্লয়েবিলিটি স্কিল। ইতিমধ্যে আপোনালোকে গম পাইছে অটোমোবাইল ইণ্ডাষ্ট্ৰীত সমগ্ৰ দেশতে সাংঘাতিক এক পৰিৱৰ্তন আহি পৰিছে। প্ৰত্যেক বছৰে ইঞ্জিনেই হওক বা বডি শ্বেপ হওক তথা কমফৰ্টৰ ক্ষেত্ৰত আমি পৰিৱৰ্তন দেখা পাই আহিছোঁ। আপোনালোকে জ্ঞাত যে ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বই ইলেক্ট্ৰিক ভেহিকলৰ ওপৰত গুৰুত্ব দি আহিছে। ইতিমধ্যে কেইবাটাও কোম্পানীৰ এনে গাড়ী বজাৰত উপলব্ধ হৈছে। এই ক্ষেত্ৰত MMV ট্ৰেডটো পঢ়ি ভৱিষ্যতে আপুনি কেনেদৰে উপকৃত হ'ব পাৰে সেই বিষয়ে জনাৰ এয়া যেন উপযুক্ত সময়। ইতিমধ্যে অটো ইলেক্ট্ৰিচিটিৰ ওপৰত এই ট্ৰেডৰ ছাত্ৰ-ছাত্ৰীসকলে বহুখিনি তথ্য পঢ়িবলৈ পায় যদিও আশা কৰোঁ সময়ৰ লগত খাপ খাব পৰাকৈ ভৱিষ্যতে থিয়ৰী আৰু প্ৰেক্টিকেলৰ ক্ষেত্ৰত যথেষ্ট সালসলনি ঘটিব। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো চাই যদি আপোনালোকে মনত কোনো ধৰণৰ প্ৰশ্ন উদয় হৈছে তেন্তে পলম নকৰি আমাৰ সৈতে যোগাযোগ কৰক আৰু লগতে আমাৰ পেজটো লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।